আজি এতিয়া চাম আমি ইস্ত্ৰি ভাল কৰা মানে এই ইস্ত্ৰিটোৰ পাৰ্ট এটা বেয়া হৈ আছে আৰু এই পাৰ্টটো এতিয়া খুৰাজনে চেঞ্জ কৰিব চ' এতিয়া চাওঁ আহা কেনেকৈ চেঞ্জ কৰে তো এতিয়া খুৰাই পূৰা ইস্ত্ৰিটো খুলি আছে ঠিক আছে ইস্ত্ৰিটো প্ৰথমতে খুলিব টান আছিলে তাক খুলিলে আৰু বহুত কষ্টৰ ফলত সেইখন ভিডিঅ' মোৰ তাত নাহিলে বাৰুতে এতিয়া মানে এইটো যে বগা বস্তুটো দেখিছে ন এই বস্তুটোৱে হ'ল তোমাৰ মেইনডাল ইস্ত্ৰিটো মানে ইস্ত্ৰিটোৰ কলিজা বুলি ক'ব পাৰা সেইডাল নহ'লে মানে একোৱেই নহয় আৰু এটা ফিলামেল বুলি কয় সেইডালত তাৰমানে তোমাৰ কি হয় যেতিয়া কাৰেণ্ট পায় তেতিয়া সেইডাল গৰম হৈ যায় আৰু সেইডাল গৰম হ'লেই আমি ইস্ত্ৰি কৰি লৈ পেলাই ফুৰিব যাব পাৰোঁ বা য'লৈ যাবলগীয়া থাকে তালৈ যাব পাৰোঁ কাপোৰ ধুনীয়া কৰি পেলাই হয়নে নহয় বাই দ্য ৱে তোমাৰ এতিয়া চোৱা এইটো লগাই আছে মানে লগাওঁতে বহুত কষ্ট মানে বহুত টাইম লাগে আৰু সেইটো কাৰণে মই অলপ ভিডিঅ'টো ফাষ্ট ৱৰ্ক কৰিছোঁ যাতে অলপ সৰু হৈ যায় ভিডিঅ'টো নহ'লে দীঘলীয়া হৈ গ'লে এইবিলাক বস্তু আৰু টেকনিকেল বস্তুবিলাক এনেও বেছি দীঘলীয়া হয় ধৰি লওক বৰ লাগে ন সেইটো কাৰণে মানে অকণমান স্পীড কৰি দিছোঁ আৰু বাকী এতিয়া তোমাৰ কানেকশ্যন কৰা হৈ গৈছে লাইটটো লগালে ঠিক আছে যিটো ইণ্ডিকেটাৰ বুলি কয় লাইটটো ইণ্ডিকেটাৰ বুলি কয় তো ইণ্ডিকেটাৰ লগোৱা হৈ গ'ল আৰু এতিয়া ফাইনেল টেষ্ট কৰিবলগীয়া হৈ আছে আৰু ফাইনেল টেষ্ট কেনেকৈ কৰে চোৱা মই অকণমান মাজতে সেই দোকানখন দেখুৱাই দিলোঁ আৰু ঠিক আছে তো এতিয়া টেষ্ট হৈ চোৱা টেষ্ট কৰি আছে তো টেষ্ট কৰা বৰ্তমান হৈ গ'ল তো এতিয়া তোমাৰ আকৌ মানে লগাইছে আৰু পাৰ্টছবোৰ ফাইনেল টেষ্ট পাৰ্টছবোৰ লগোৱা হৈ গ'ল তো এইটো কাষ্টমাৰক দিবলৈ ৰেডি আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব লগতে ঘণ্টা বটনটো দবাব নাপাহৰিবা सो मिलते हैं नेक्स्ट वीडियो में हिंदी को बेहना बाबा देखो हिंदी को